টুকুৰা চৰাই বাসস্থানৰ নান্দনিক দৃশ্য দৰং জিলাৰ দলগাঁৱৰ ঠেকেৰী গাঁৱত এক দৃষ্টিনন্দন দৃশ্য। এখন গাঁৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দলগাঁৱৰ ঠেকেৰী গাঁৱত। পদূলিৰ পৰা ঘৰৰ বাৰীৰ পিছফাললৈ নাৰিকল গছ, তামোল গছ, শ শ টুকুৰা চৰাই বাঁহ দেখিবলৈ পোৱা যায়। এতিয়া দৃষ্টিনন্দন হৈ পৰিছে গাঁওখন। সময়ৰ লগে লগে চহৰ নগৰ যান্ত্ৰিকতাপূৰ্ণ তথা কোলাহলপূৰ্ণ পৰিৱেশৰ গ্ৰাম্য সমাজৰ পৰিৱেশলৈ ধাৱমান হোৱাত গ্ৰাম অঞ্চলৰ গছে বননিয়ে থকা পক্ষীকুলসমূহলৈ বিপৰ্যয় নামি অহাত বহুত পক্ষীকুল নিজৰ নিৰাপত্তা স্থান বিচাৰি সীমাৱৰ্তী নীৰৱ পৰিৱেশৰ দিশে গতি কৰিছে। এনে পক্ষীকুল ভিতৰত অভিযন্তা পক্ষীৰূপে খ্যাত টুকুৰা চৰাই অন্যতম। এটা সময়ত গাঁওসমূহৰ নাৰিকল গছ, তামোল গছকে ধৰি ওখ ওখ গছসমূহত এটি আটোমটোকাৰিকৈ বাঁহ সাজি নান্দনিক বিচৰণে গঞা ৰাইজৰ আকৰ্ষণ কৰা সেই টুকুৰা চৰাই যেন এতিয়া গ্ৰাম অঞ্চলত দেখিবলৈ অতিকৈ দুৰ্লভ। পৰিৱেশৰ পৰা সততা আঁতৰি থকা এই পক্ষীবিধে এতিয়া অসমৰ অন্য প্ৰান্তৰ লগতে দলগাঁৱৰ গ্ৰাম্য অঞ্চলসমূহত দেখা পোৱাটো বহুত কঠিন হৈ পৰিছিল। কিন্তু অতিকৈ সুখবৰ যে আমাৰ মাজত পৰা ক্ৰমান্বয়ে আঁতৰি যোৱা এই অভিযন্তা পক্ষী তথা টুকুৰা চৰাই বিধে দলগাঁৱৰ ঠেকেৰী গাঁও এখন গাঁৱত নীৰৱ বিচৰণস্থলী হিচাপে বাছি লৈছে। এই গাঁৱত আশ্ৰয় গ্ৰহণ কৰি প্ৰকৃতিপ্ৰেমী ৰাইজৰ বাবে সুখৰ বতৰা কঢ়িয়াই আনিছে এইবিধ চৰায়ে। আপোন ঘৰ বা বাঁহটোক আটোমটোকাৰিকৈ সাজি পক্ষীকুলৰ ভিতৰত কাৰিকৰী দিশত পাকৈত বুলি জনা এইবিধ চৰাই সেই অঞ্চলসমূহতো নিখুঁতভাৱে তৈয়াৰ কৰি লোৱা বাঁহৰ বংশবৃদ্ধি কৰাৰ লগতে পক্ষীপ্ৰেমীৰ ৰাইজসমূহৰ দৃষ্টিৰ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। পুৱা আৰু সন্ধিয়াৰ ভাগত জাক জাক টুকুৰা চৰাই মুক্ত বিচৰণৰ স্বাভাৱিকতে আকৰ্ষণ বৃদ্ধি কৰি যথেষ্ট সংযোগ দাঁতি কাষৰীয়া অঞ্চলসমূহত টুকুৰা চৰাইবিধে মুক্ত বিসংগ অঞ্চলসমূহত ৰাইজৰ নিৰাপত্তাৰ আশ্ৰয় সুবিধা কৰি দিয়াৰ বাবে হয়তো নিৰ্ভয় আৰু নিসংকোচ স্থানসমূহত আশ্ৰয় গ্ৰহণ কৰিছে। মানুহৰ ঘৰৰ আগফালে আৰু পিছফালে থকা নাৰিকল গছ, তামোল গছ, ওখ ওখ গছসমূহত অসংখ্য ওলোমাই বাঁহ সাজি সৌন্দৰ্য কৰা এই টুকুৰা চৰাইবিধ তদুপৰি গ্ৰাম্য অঞ্চলৰ বৰ্তমান বৃদ্ধি পোৱা যেন বাহনৰ মেচিনাৰী বিভিন্ন সামগ্ৰীৰ পৰা সৃষ্টি হোৱা শব্দ প্ৰদূষণ টুকুৰা চৰাই আশ্ৰয়স্থলৰ লগতে জীৱনলৈ ভাবুকি কঢ়িয়াই অনা চৰ্চিত হৈছে। তাৰ মাজতে গ্ৰাম্য অঞ্চলৰ ক্ৰমান্বয়ে হেৰাই যোৱা অভিযন্তা পক্ষীবিধ গাঁৱৰ ঠেকেৰী গাঁৱৰ সেউজীয়া নীৰৱ পৰিৱেশৰ মাজত এই আশ্ৰয়স্থল বাছি লোৱাত প্ৰকৃতিপ্ৰেমী লোকসকলে উৎসাহিত কৰি তোলাৰ লগতে বিলুপ্ত পথলৈ গতি কৰা পক্ষীবিধ বংশবৃদ্ধিয়ে ভৱিষ্যত প্ৰজন্মৰ বাবে চৰাইবিধৰ চিনি পোৱাৰ ক্ষেত্ৰত সহায় হোৱা দিশটোৱেই সমাজলৈ ইতিবাচক নতুন বাৰ্তা কঢ়িয়াই লৈ আহিছে।